গুড মৰ্ণিং। আজি আকৌ ৰাতিপুৱাই আহিলোঁ। আজি ৰাতিপুৱাতে মানে ডাঙৰ বাবুৱে ফোন কৰিলে, ডাঙৰ ভাইটিটোৱে সি ফোন কৰিলে নিজৰাৰ পৰা যায় মাহঁতৰ লগত। তো লগ ধৰিছে তালৈ যাবলৈ। ভাবিলোঁ দিনডালটো এনেইহে থাকোঁ, বৰ হৈ থাকোঁ, সেইকাৰণে তালৈকে যাম বুলি ভাবিছোঁ আজি। তাত গৈ কি কৰোঁ। নিজৰাৰ পৰা জেগাখিনিতো মৰিগাঁওখিনিয়ে চিনিয়ে পায়, বহুত ধুনীয়া জেগা হয়, জাগি ৰোডত আছে। যিসকল অহা নাই তেওঁলোকে আহিব পাৰে, সঁচাই ধুনীয়া জেগা। তাত কি কৰোঁ সকলোবোৰ দেখাম, চাই থাকিব ব্লগটো। ওলাই আহিলোঁ, এতিয়া গৈ আছোঁ। বাবুহঁত কেতিয়াবাই আহিল, সিহঁতে পালেহিয়ে চাগে বাচনাঘাটত লগ হ'ম আমি। ক'ত যাম জান? ক'ত যাম? নিজৰা পাৰ যাম বুলি কোৱা। নিজৰা পাৰ যাম। নিজৰা পাৰ যাম বুলি কয়। অঁ হ'ব দিয়া, বাবু ধৰলৈ যাম। লগ পালোঁ ধুনক, সিহঁতে সেইখন গাড়ীত লৈ গ'ল। তাই এতিয়া কি কৰে আৰু এবাৰ চাই এফালে। ছোৱালী আমাৰ গাড়ীখন নেদেখা হ'ল, বাবু স্পীড আহিল, সেইকাৰণে মা যাওঁ কৰি কোচত উঠি ল'লেহি। এতিয়া গৈ আছোঁ ধাবালৈ। ফাৰ্ষ্টত ধাবাত খাই লওঁ কিবা এটা চবেই, তাৰপিছত যাম আৰু নিজৰাৰ পাৰ। কি এইখন আজি ফাৰ্ষ্ট সোমাইছোঁ এইখনত, ভাল লাগিছে। এয়া মা পেহী, গৈ আছোঁ ব'লা। কি হ'ল লাগিছে দুইটাকে। দাদাক সোধাচোন, দাদাৰ নামটো সোধাচোন, দাদাক নামটো সোধা। এইটোতে বহিছোঁ। এচিটো লগাই দিবা। বাবা কলিজাটো বৰ ধুনীয়া লাগিছে। বহিম আহি গ'ল। ভাতটো অহা নাই, খাই লওঁ। পাৰ্টিটো বাবুৱে দিলে। এয়া মোৰ মমকিন, পেহী। খাই বৈ হৈ গ'ল। এতিয়া ইয়াৰ পৰা যাওঁগৈ চিধা নিজৰা পাৰ। বিৰাট ধুনীয়া ধাবাখন। নিজৰা পাৰ পাই গ'লোহি। সৰু ল'ৰা ছোৱালীৰ কাৰণে এইখন বহুতেই ভাল, মানে সিহঁতক আনিলে খেলাবৰ কাৰণে বহুত ভাল হয়। আমাৰ ছোৱালী খেলা জেগা পাই গ'ল। ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল এইখন। এয়া বাবু আৰু চুনু। এইবাৰ শাহু বোৱাৰী উঠি গ'ল ঝুলনা ঝুলিবলৈ। বহুত এনজয় কৰিলোঁ দেই। এইবাৰ যাওঁ পানীৰ ওচৰলৈ, অলপ পানীত নামি আহোঁ।
তাইক চাবা তাইক ধৰিবা যাব পাৰিবা তালৈ স্লিপ খাবা তলত কৰি হৈ আছে ৱাটাৰফলকেইটা চাওকচোন কিমান ধুনীয়া লাগিছে ইমান ধুনীয়া জেগা এখন জাগিৰোডত আছে আমাৰ বাৰু প্ৰায়ে অহা হয় বছৰটোত 2-3 বাৰমান অহা হয়েই এইবাৰ আহি দুইটা জুলনাত বহিলোহি গৰমত থাকিব পৰা নাই আমাৰ কলিজাই কিন্তু পুৰা খেলিছে দেই পুৰা ফূৰ্তি পাইছে একেবাৰে এয়া মা এবাৰ জুলনাত উঠিলহি ঠিক আছে আজিলৈ আহোঁ ব্লগটো বহুত দীঘলীয়া হৈ গ'ল আকৌ 2 দিনমান পিছত এটা নতুন ব্লগেৰে লগ পাম বাই বাই